বন্ধুসকল মই নীলজ্যোতি আৰু আপোনালোকে চাই আছে নীলজ্যোতি এণ্টাৰটেইনমেণ্ট আৰু আজি একদম ধামাকা জয়া স্মৃতি দিৱসৰ উপলক্ষে নাটক কৰিবলৈ আহিছোঁ জয়া স্মৃতিৰ নাটক আৰু নাটকখনৰ নাম হৈছে তেজেৰে ধোৱা জেৰেঙা আৰু আমাৰ গাঁৱতে হৈছে সেই নাটকখন আৰু আপোনালোক কিমান কি হৈ আছিলে দেখুৱাই দিছোঁ মই কিন্তু আছোঁ বেক ষ্টেজত আৰু বেক ষ্টেজত এইটো হৈছে গ্ৰীণ ৰুম আৰু গ্ৰীণ ৰুমৰ ওচৰতে মই আছোঁ এতিয়া বেলেগ বিশেষ একো দেখুৱাই নাথাকোঁ মুখস্থ নাই অকল দুদিন প্ৰেক্টিছ কৰিছোঁ দুদিন প্ৰেক্টিছ কৰি পিনে সৰু মুৰুকৈ ৰুল এটা দিছে কৰি দিম আৰু ধামাকা আৰু কি হয় হ'ব আৰু যি কি নহওক ভিতৰলৈ যাওঁ এতিয়া বেছিকৈ বস্তু দেখা থাকিব নোৱাৰিম যিখিনি পাৰোঁ দেখাম আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে নীলজ্যোতি এণ্টাৰটেইনমেণ্ট সকলো ড্ৰেছ পিন্ধাত ব্যস্ত হৈ আছে মেকআপ লৈছে এইটো মেকআপটো চাউদাঙে লৈ আছে ন বগা বগা লাগিছে এইটো লুলুদা পালেহি দেই মোৰ গুৰু বুলি ক'ব লাগিব বাকী লুলুদা আমাৰ গাঁওখন কেনেকুৱা লাগিছে ভাল লাগিছে গাঁওখন ভাল লাগিছে ন আৰু অভিনয় কৰি কেনেকুৱা পাই আছে আপুনি প্ৰেক্টিছৰ পৰা প্ৰেক্টিছত ভালে লাগিছে অঁ কিন্তু প্ৰথম চৰিত্ৰ চবে আশীৰ্বাদ কৰিব আৰু লুলুদা কিন্তু ভাওনা ধামাকা কয় আপোনালোকে সকলোৱে চায় কিন্তু মেকআপত থাকে নাই এইজনে যে সেইজন ক'ব নোৱাৰে কিন্তু এতিয়া মানে বিনা মেকআপত আছে এইজনে লুলুদা সকলোৱে চাই লওক লালু খোলা কৰিব একদম পূৰা ধামাকা দি আছে কিন্তু প্ৰেক্টিছত ধামাকা দি আছে আৰু আজিও আপুনি চুই লগাব নে কি কয় অঁ চাই থাকিব স্কিপ নকৰিব আৰু দেখাই যাম কিবা কিবি বিহাইণ্ড দ্য চিন বেলকি আৰু বন্ধুসকল মোৰ লগত আছে আমাৰ মৰমৰ খুৰাদেউ বুলিয়ে ক'ম মই খুৰাদেউ বুলি মাতি থাকোঁ আৰু এখেত হৈছে আমাৰ আজি নাটখনৰ পৰিচালক আৰু গুৰু বুলি মানিয়ে 2-3 দিন যিমান দিন প্ৰেক্টিছ কৰিলোঁ কামখিনি কৰিলোঁ কি ক'ব আৰু আমাক পাই কেনেকুৱা লাগিলে লগতে নাটকখনৰ পৰিচালনাৰ বিষয়ে অকণমান কৈ দিয়ক নমস্কাৰ মই দীপেন কুমাৰ বৰুৱা আচলতে এই নাটকখন বিভিন্ন ঠাইত কৰোঁতে বিভিন্নজন ব্যক্তিক লগ পাইছোঁ কিন্তু আমি যিটো এখেতে নিতাই চৰিত্ৰ ৰূপায়ণ কৰিছে এই অনুষ্ঠানতে মই সেই সবল চৰিত্ৰ এটা পাম বুলি আশা ৰাখিছোঁ আচ্ছা আচ্ছা ভালকে মাৰ চাবি আকৌ খুচি নিদিবি আকৌ লগাই দিছ হৈ গ'ল হ'ল নাই হৈ গ'ল ধুনীয়া লাগিছে মিললে নাই মিললে কোনফালৰ পৰা ডিঙিটো চেপি নিদিব আকৌ কি মই ধুনীয়া দেখা নাই মেকআপ নকৰিলেও হ'ব মই ছোৱালী নাথাকে ইজ্জতটা কাজলা ভাজি কৰি দিছে লাইন নবনালে নহ'ব নবনালে হ'ব বুলি আমাক খুৰি আজি ভণ্টি আছে ভণ্টি মাকে জীয়েকে ধুনীয়া ধামাকা এটা ৰোল কৰিব আগতে কৈ পোৱা নাই না কৈছে আগতে নাই বাৰু ফাৰ্ষ্ট টাইম কৈছে প্ৰেক্টিছ কিন্তু পূৰা ফালি আছে বাৰু বাকী কি ক'ব নাটকখনৰ বিষয়ে ভাল লাগিছে কৰি জয়মতীকো দেখাম আমি অকণমান হালাটো অকণমান কম হৈ লওক তাৰপিছত তোক কেনেকুৱা লাগিছে কৰি পিনে কওঁ আজি প্ৰথম তই নকওঁ এই ডাইৰেক্ট ষ্টেজতে ফালিব বোলে মেকআপটো লৈ লওঁ নেকি মোৰ মেকআপটো এইটো দহ কি দহ এইটো
10 ৰোল নম্বৰ 10 Yes, sir. মেকআপটো কৰি দিলে আৰু মেকআপটো বেছি হ'ল নেকি মেকআপটো কেনেকুৱা আছে মজা আছে ফটো নাই ভিডিঅ' হৈ আছে ফাৰ্ষ্ট চিন আছে তো ফাৰ্ষ্ট চিন আছে ফাৰ্ষ্ট চিন পুৰা শিতাব লাগিব দেই ফাৰ্ষ্ট চিন আছে একদম পুৰা দিব লাগিব চিনটো দি আহি লওঁ তাৰপিছত আকৌ দেখুৱাই থাকিম কিবা কিবি ভালেই লাগিছে ন মানুহ তামা মাৰিছে ভাল ন অঁ অঁ ঠিকে ঠিকে বন্ধুসকল একদম ধামাকাকৈ হৈ আছে ধামাকা হৈছে নে কি হৈছে নাজানো মানুহবোৰে ৰাইজে গম পাব আৰু এই নাগিনী কিজনী গৈ আছে আকৌ দেই ঐ ধামাকা এণ্ট্ৰি মাৰিবা দেই অঁ বন্ধুসকল আজি জয়া স্মৃতি দিৱস বুলিয়ে ক'ব লাগিব জয়া উৎসৱ নহয় স্মৃতি দিৱস ন জয়া স্মৃতি দিৱস আমি জয়া কৰিছোঁ আৰু জয়মতী স্মৃতি দিৱসৰ বিহাইণ্ড দ্য চিন আপোনালোকে চাই আছে যদি জয়মতীক যদি নেদেখুৱাওঁ কেনেকুৱা লাগিব আপোনালোকৰ তো মই প্ৰথমতে যাম এতিয়া জয়মতীৰ ওচৰলৈ গদাপানীক দেখুৱালোঁ এতিয়া জয়মতীক দেখুৱাম টেন টেন এইফালে আমাৰ জয়মতী বচন মুখস্থ কৰি আছে পছন্দ মানে এইটো যিটো আমি কোনোদিন ৰিহাৰ্চেল কৰা নীলদাৰ লগত এই নাই তেনেকুৱা নহয় মানে এদিন প্ৰেক্টিচ কৰিছোঁ আমি এইটো লাষ্ট চিনটো এনেকৈ কোৱাই দিছোঁ মোৰ লগত আছে কল্যাণী বা কৃষ্ণা কল্যাণী আৰু তেখেতে অসমীয়া ধাৰাবাহিকতো কাম কৰি আছে লগতে থিয়েটাৰতো কাম কৰা বহুত এক্সপিৰিয়েঞ্চ আছে আৰু মই বহুত মানে হেপী ফিল কৰিছোঁ যে আপোনাৰ লগত মই কাম কৰিবলৈ পাই মানে নাই সেইটো নহয় মই হৈ হৈছোঁ মানে নীলদাৰ নিচিনা আৰু ইণ্টাৰেষ্টিং কথা কল্যাণী বা কৈছে মই নীলা বুলি মাতোঁ নাই মই বা বুলিয়ে মাতিম নহ'ব মই নীলা বুলিয়ে মাতিম অঁ হৈ যাব সেনেকৈ মাতিলেও হ'ব তাকে ইয়ালৈ আহি খুব ভাল লাগিছে আৰু চবৰে নতুন মানুহ লগ পাইছোঁ আৰু আমি নতুন মানুহ লগ পাবলৈ ইচ্ছা কৰি থাকোঁ আৰু গতিকে আৰু বিশেষকৈ নীলৰ মই আগতে সঁচাকৈ দেখিছোঁ দেই এতিয়া মই সেইদিনাখনি ভালকৈ চাইছোঁ বহুত টেলেণ্টেড হয় এতিয়া মানে আৰু আমি এজন ভাল অভিনেতা বুলি ক'ব পাৰিম তেনেকুৱা নাই শিকি আছোঁ আপোনালোককে অনুসৰণ কৰি শিকি আছোঁ আৰু লগতে আমাৰ গাঁৱলৈ আহি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিলে আৰু সঁচা ক'বলৈ আমাৰ কিছুমান একদম মানে এই কোনোবা আইতাক কৈছে আমাৰ এক্সপিৰিয়েঞ্চ তেনেকুৱা সমস্যাৰ মাজত আজি মই আচলতে কৰিছোঁ কিন্তু সঁচাকৈ তথাপিও গাঁৱলৈ ইমান বেছি মৰম দিছে কিবা লঘোণত আছোঁ বুলি কোনোবা আপেল আঙুৰ এনেকৈ মানে খুবেই ভাল লাগিছে এবাৰ আহিছোঁ মই এখন গাঁৱলৈ আৰু এটা কথা সঁচাকৈ জনা নাছিলোঁ বুলি জনা নাছিলোঁ মই আচলতে নাই যে প্ৰেক্টিছত আপুনি দুদিন প্ৰেক্টিচ কৰিলে মই নাই সেইটো কাৰণে অঁ দেখাম লাষ্টৰ চিনটো দেখাম অঁ সেইটো দেখাম মই যেনেকৈ হ'লেও দেখুৱাম
নিজৰ জীৱনৰ প্ৰথমটো গান কৰিবলৈ গৈ আছে আৰু আশা কৰিছোঁ ইটোৰ পিছত ইটো কাম এনেকৈ কৰি থাকে যে আপোনালোকৰ আশীৰ্বাদ থাকিলে এই কাইলৈ গানটোৰ কাৰণে বহুত শুভেচ্ছা জনাইছোঁ ভালকৈ ধন্যবাদ আপোনালোক থাকিলে আপোনালোকৰ আশীৰ্বাদবোৰ থাকিলে আগবাঢ়ি যাবলৈ মানে ভাল লাগিব আৰু চেষ্টা কৰিম আৰু কেমেৰা আগত আশা এটা আছে চেষ্টা এটা কৰিম একেলগতে কাম কৰা যি কি নহওক আপোনাৰো এতিয়া শ্বৰ্ট বুলি আপোনাৰো এতিয়া মানে চিন দিবলৈ আৰম্ভ হ'ব এতিয়া তো মোৰো হ'বগৈ তো একেবাৰে লাষ্টত শেষৰ চিনটো আমাৰ থাকিব সেই চিনটো আমি দেখুৱাই দিম ইমান ধুনীয়া কৰিলেনো কি হ'ব আমাৰ কামটো আমি কৰিবই লাগিব আমি শাস্তি দিলেহে আমাৰ চাউল কথা মুকলি হয় জয়মতী ঐ তই ডাঙৰ যদি গদাপানী ক'লে কৈ দে ঐ তেতিয়া তোৰো যদি মোৰো যদি ঐ আমাৰ সকলোৰে হাফো নম্বৰ লাঠিও নেভাগ হয় তাই এনে কৈ থাক ঐ আলহীও ৰ চাউলো সিজ ভাল কৰিব দিওঁ আপুনি একো চিন্তা নকৰিব আমাৰ কাম আমি কৰি যাম ক্ষমা কৰি দিলোঁ এতিয়া তাহলে তহঁতৰ কাম কৰ কিহত ঘৰত দুটা মাক বোলে কোনো হোৱা হ'ল যে বৰুৱা দেউ মানে যিটো আপোনালোকক দেখুৱাই আছিলোঁ বস্তুটো লাষ্ট ফাইনেল চিনটো আমি এদিন প্ৰেক্টিচ কৰি পিনে অকল কৰিলোঁ তো সেইটো কেনেকুৱা পালে আপোনালোকে জনাব লগতে জনাবলৈ নাপাহৰিব আপোনালোকে জনালেহে আমি ভাল কৰিবলৈ চেষ্টা কৰিম লগতে মাতটো পুৰা মোৰ ভাঙি গ'ল দেই জছে দিলোঁ নে কি দিলোঁ নাজানো বঢ়িয়া কৰিছে মই গম পাই আছোঁ মানে ভাল কৰিছে আপোনালোকে কিন্তু জনাব কেনেকুৱা পালে জনাব মাতটো মোৰ দেখিছে পটককৈ ভাঙি গ'ল এদিন অকল এদিন এদিন প্ৰেক্টিচ
অকল এদিন প্ৰেক্টিছত কেনেকুৱা কি হ'ল নাজানিছোঁ আৰু বন্ধুসকল আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু এনেকুৱা ধৰণৰ কিবা কিবি সৰু সুৰাকৈ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ কল্যাণী বাক মৰম চেনেহ আশীৰ্বাদ দিব যাতে তাই আগলৈ বহুত ভাল কাম কৰি যায় লগতে একেবাৰে শেষত মই মানে জয় আই অসম বুলি কৈ পিনে মই ভিডিঅ'টো সমাপ্ত কৰোঁ আমি জয় আই অসম ক'ম 1 2 3 জয় আই অসম